Hello guys, welcome back to my channel Banshie's vlog. আজি বহুত দিনৰ মূৰত এটা vlog দিব ওলাইছো আৰু আজি এইটো vlog এটা ৰেচিপি vlog আপোনালোকে চাওক কেনেকৈ মই বিদিন বহুত কম বস্তুৰ লগত এটা নতুন ৰেচিপি বনাব ট্ৰাই কৰিছো প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিম মাহঁতক ফোন কৰিছো কাজিনক ফোন কৰিছো কেনেকৈ বনাব লাগে সুধিছো বস্তুটো বহুত ইজি কিন্তু মই নাজানো কাৰণে সুধিবলগীয়া হৈছে সবকে তাৰপিছত এতিয়া বনাই আছো আপোনালোকে উইদাউট এনি স্কিপ ফুল ভিডিঅ'টো চাব তো আজিৰ ৰেচিপিটো আছিলে এয়া কচু এয়া কলা কচু আৰু এতিয়া ইয়াতে মই কেৰাহীটোত অলপ পানী বইল হ'বলৈ দিছো কাৰণ কলা কচুটো অলপ ধৰে বুলি শুনিছো সো instead of any risk যাতে এইখিনি বইল হোক মোৰ মানে ভয় লাগে যদি ধৰে কেনেবাকে সেইকাৰণে বইল কৰি লওঁ বহুতে কৈছে যে নধৰে একো নহয় তো নাই মই কৈছো নাই তাতে বস্তুখিনি বইল কৰিয়ে খাওঁ নধৰিলেতো ভাল কথা ধৰিলে প্ৰব্লেম হৈ যাব কাৰণ মোৰ মন আছে আগতে এবাৰ মায়ে বইল নকৰাকৈ বনাই দিছিলে তো খাইছিলোঁ মোৰ ধৰিছিলে খুব খুজাই দিলোঁ সেইকাৰণে এবাৰ ভাবিছোঁ বইল কৰি পেলাই ভালকৈ খাওঁ আৰু এই কচুটো বনাবলৈ বেছি বস্তু একো নালাগে কচু ল'লে হ'ল এয়া মই আদা দেখিছে চাগে আদা নহৰু জলকীয়া আৰু এয়া বুটেদি কচুটো বনাম আৰু এয়া অকণমান নেমু লৈ লৈছোঁ কাৰণ যদি মানে অলপ নেমু টেঙা অলপমান চেপি দিলে খাই অলপ ভাল লাগিব চ' ফাৰ্ষ্টতে আমি মানে ডাইৰেক্ট কণ্টেক্ট নকৰিব লাগে কাৰণ মায়ে কৈছে এইটো ধৰে বুলি কাৰণে এডাল দি আছোঁ ইয়াত কৰিব লাগিলে হৈছে আৰু ইয়াত এতিয়া কচুখিনি আমি পেলাই দিম বইল হ'বলৈ আমাৰ কচু হৈ গৈছে বইল বেছি বইল হৈ গ'লে বেয়া লাগিব চ' আমি এতিয়া এইটো উঠাই দিম কিমান হৈ আছিলে দেখিছে এতিয়া কিমান কমি গ'ল গেছ অফ কৰিলোঁ এতিয়া মই এইখিনি বেলেগ এটা বাচনত ওলাই থৈ দিম এখন হাতেদি মোবাইল আৰু এখন হাতেদি কচু এনেকৈ ব্লগ বনাবলৈ বহুত কষ্ট হয় দেই অলপমান নেমু টেঙা এয়া চিপি লৈছোঁ ইয়াত মই নিমখ হালধি দিছোঁ এয়া এতিয়া
নহৰু পেষ্ট ঢালি দিছোঁ। এতিয়া আমি ইয়াক অলপ দেৰি সিজিবলৈ। এটা বস্তু চাগে লক্ষ্য কৰিছে, পাকঘৰটো নতুন, ঘৰো নতুন। একচুৱেলি আমি আগৰ যোনটো ভাড়াঘৰ আছিলে সেইটো ভাড়াঘৰ এৰিলোঁ, এতিয়া নতুন এটা ভাড়াঘৰলৈ আহিছোঁ। আপোনালোকক হোম টুৰটো এদিন বেলেগকৈ এটা ভিডিঅ' কৰি দেখাম দেই। এইটো ৰেচিপিত আচলতে জলকীয়াটো অলপ বেছিকৈ দিব লাগে। জলকীয়াটো বেছিকৈ দিলে একদম জ্বলা হয় নাই, খাই বহুত টেষ্টি লাগে। হৈ যাব আৰু অলমষ্ট। কচু ইজ ৰেডি। মই ইফালে আৰু এটা ৰেচিপি বনাই আছোঁ, তাৰে যোনটো ভিডিঅ' মই বহুত দেৰিকৈ দিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো ৰেচিপি এখন ৰেচিপি বেলেগকৈ দিম আপোনালোকক। চ' এতিয়া ৰেডি। চাওক, আজি এতিয়া আমি খাম কচু। এয়া কচু। ভাল লাগিছে মোৰ ভিডিঅ'টো, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই। যে সোৱাদ, বহুত টেষ্টি হৈছে। আপোনালোকে খাই চাব, বনাব, খাব, বহুত টেষ্টি।